প্ৰথমে মই আজিৰ এই দিনটোত আমাৰ জাতীয় বীৰ শ্বহীদসকলক স্মৰণ কৰিছোঁ, তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, তেখেতসকলৰ পৰিয়ালক মই সমবেদনা জনাইছোঁ। আৰু আজি 7 জানুৱাৰী আক্ৰাচুত কেন্দ্ৰীয় শ্বহীদ দিৱস, এই দিনটোতে আজি পতাকা উত্তোলন কৰি কমতাপুৰ আৰু জনজাতিকৰ নামত আজি কোকৰাঝাৰ ৰাজফিল্ডত ধৰ্ণা দিব লগা হ'ল। আজি এটা অতি দুৰ্ভাগ্যজনক কথা, কিন্তু আজি কেন্দ্ৰৰ ৰাজ্যত অধিষ্ঠিত আজি বিজেপি নেতৃত্বাধীন চৰকাৰে যদি কোচাছপন্থীসকলৰ সমস্যা সমাধান কৰিলেহেঁতেন, তেতিয়াহ'লে আজি এই শ্বহীদ দিৱসতেই অনাগত দিনত আক্ৰাচুত জংগী আন্দোলন কৰাৰ কাৰণে বদ্ধপৰিকৰ হ'ব লগা নহ'লহেঁতেন। কিন্তু শেহতীয়াভাৱে দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে কোচাছপন্থীৰ লগতে 5 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসম ব্লাডছেড ৰক্তাক্ত হ'ব বুলি কৈছে। যে কোনে ৰক্তাক্ত কৰিব? তেওঁ নাজানে নেকি যে কোচাছপন্থীসকলক যেতিয়া ব্ৰিটিছে গোটেই ভাৰতবৰ্ষক শাসনাধীষ্ঠ কৰিছিল, কোচাছপন্থীৰ কোচ কমতাপক্ষীক মানে হিৰণত কৰিব পৰা নাছিল। 600 বছৰ ৰাজত্ব কৰা আহোমেও কোচাছপন্থীসকলক ভেটি কোবাব পৰা নাছিল, আক্ৰমণ কৰি বৰঞ্চ কোচাছপন্থীসকলে আহোমসকলক খেদি দিছিল, ব্ৰিটিছসকলক ইয়াত শাসনাধীষ্ঠ কৰিব পৰা নাছিল। গতিকে এতিয়া কোনে কোচাছপন্থীসকলক কোচাছপন্থী চিলাৰায়ৰ বংশধৰ, আমি ক্ষত্ৰিয় এটা যুদ্ধ কৰা জাতি, গতিকে কোনোবাই আমাৰ অধিকাৰ দিয়াৰ কাৰণে কোনোবাই আমাক বিৰোধিতা কৰিব, আমাৰ অধিকাৰ খৰ্ব কৰি ব্লাডছেড কৰিব, তেনেকুৱা ধৰণৰ কথা একচুৱেলি আজিৰ তাৰিখত গণতান্ত্ৰিক দেশখনৰ মুখ্যমন্ত্ৰীৰ মুখত হ'ব নাপায়। আমি 2022 বৰ্ষটোক এটা যোগাত্মক পজিটিভ বৰ্ষ বুলি আমি ভাবিছিলোঁ, আৰু এই বৰ্ষটোতে ভাবিছোঁ যে আজি 53 বছৰ ধৰি সমাধান নোহোৱা জনজাতিকৰণৰ সমস্যা সমাধান হ'ব। 1949 28 আগষ্ট তাৰিখে তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ছাৰ জগদীপেন্দ্ৰ নাৰায়ণ ভূপবাদৰ মাজত যি শান্তি চুক্তি হৈছিল, সেই শান্তি চুক্তিৰ জৰিয়তে পাব লগা গ শ্ৰেণীৰ যিটো আমাৰ পৃথক কমতাপুৰ ৰাজ্যৰ দাবী, এইটো আমি পাব লাগে। আজি তেলেংগানা, ঝাৰখণ্ড, ছত্তীশগড় ৰাজ্য হ'ল, আজি একে যুক্তিৰ আধাৰত আজি কোচাছপন্থীসকলে কোচ কমতাপুৰ ৰাজ্য পাব লাগিছিল। আজি অসমৰ কেইবাটাও জাতি জনগোষ্ঠীক জনজাতিকৰণ কৰিলে। 2002 চনৰ 18 ডিচেম্বৰ তাৰিখে সংসদে 142টা কমিটিক জনজাতিকৰণ কৰিলে, কিন্তু দৃষ্টিগতভাৱে তদানীন্তন বিজেপি চৰকাৰে আমাৰ কোচাছপন্থীসকলে সেই বিধেয়কখনক উত্থাপন নকৰিলে। আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰীগত অধ্যক্ষ হিচাপে 6 জনৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰিবৰ কাৰণে মন্ত্ৰীগত গঠন কৰি দিলে। আৰু তেখেতে কোচাছপন্থী জনগোষ্ঠীৰ জাতীয় সংগঠনৰ লগত আনুষ্ঠানিকভাৱে বহি পেলাই এটা সমাধান সূত্ৰ তেওঁ নিজেই নিৰ্ণয় কৰি দিছিল, আৰু সেই সূত্ৰটোত কোচাছপন্থী জনগোষ্ঠীৰ সকলো দল সংগঠনে সহমত প্ৰকাশ কৰি যৌথভাৱে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু আজি যিহেতুকে আমি সকলোৱে সহমত কৰি জনজাতিকৰণৰ সমস্যাটো সমাধানৰ এক আমি এটা পথ নিৰ্ণয় কৰি দিছোঁ, গতিকে তাৎক্ষণিকভাৱে আজি কেন্দ্ৰীয় চৰকাৰক তেওঁ প্ৰতিবেদন দিব লাগিছিল। শেহতীয়াভাৱে আমি দেখিলোঁ যে অসমৰ এগৰাকী সাংসদে লোকসভাত উত্থাপন প্ৰশ্ন কৰিলে যে জনজাতি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী এগৰাকীয়ে ক'ল যে ৰাজ্য চৰকাৰখনৰ প্ৰতিবেদন নোপোৱাৰ কাৰণে জনজাতিকৰণ কৰিব পৰা নাই। যে এই কথাটো প্ৰমাণিত হ'ল যে তেওঁলোকে যোৱা বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন প্ৰাকমুহূৰ্তত একমাত্ৰ কোচাছপন্থী জনগোষ্ঠীৰ ভোট বেংক পোৱাৰ কাৰণে ভোটৰ আশাৰেই কোচাছপন্থী জনগোষ্ঠীৰ ললিপপ খুৱাই আমাক প্ৰতাৰণা বঞ্চনাৰ কৰাৰ কাৰণেই যে তেওঁলোকে এনেকুৱা ধৰণৰ আবহাওয়াৰ পৰা প্ৰতিশ্ৰুতি দিছিল, এই কথাটো প্ৰমাণিত হৈছে। গতিকে আজি এই কেন্দ্ৰীয় শ্বহীদ দিৱসত কোচাছপন্থী ছাত্ৰ সন্থা, মহিলা সমিতি, চিলাই সেনা, আজি কোচাছপন্থী জাতীয় পৰিষদ আৰু কোচাছপন্থী সকলো সংগঠনে প্ৰতিজ্ঞাবদ্ধ হোৱাটো উচিত যে KCৰ দৰে এটা পুতলা সদৃশ শাসন ব্যৱস্থাৰ জৰিয়তে কোচাছপন্থীসকলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন কেতিয়াও সাধিব নোৱাৰে। যে এই ব্যৱস্থাটো মানে এনেকুৱা নহয় যে জনজাতিকৰণ বা কমতাপুৰৰ বিকল্প। আমি আগতেই কৈছোঁ যে কমতাপুৰ বা জনজাতিকৰণৰ বিকল্প হিচাপে KC কেতিয়াও হ'ব নোৱাৰে। গতিকে আজি KCক যিধৰণে মান্যতা দিব লাগে, সেই ক্ষেত্ৰতো আজি কেন্দ্ৰীয় ৰাজ্য চৰকাৰে মান্যতা দিয়া নাই। আজি কোনো ধৰণৰ বাজেট দিয়া নাই, কাৰ্যালয় নাই, কোনো দপ্তৰ দিয়া নাই, কোনো বিভাগ আজিলৈকে হস্তাক্ষৰ নাই। যে এইটো কি KC হ'ল? যে এনেকুৱা ধৰণৰ এটা শাসন ব্যৱস্থাৰে কোচাছপন্থীসকলক ডমিনেট কৰিব বিচাৰে, শান্ত কৰি ৰাখিব খুজিলে কেতিয়াও সম্ভৱ নহয়। বৰঞ্চ অনাগত কোচাছপন্থীসকল মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পৰা উদ্গীৰ্বিত হ'ব। আৰু আজি শ্বহীদ দিৱসৰ পৰা অনাগত দিনত যদি কমতাপুৰ আৰু জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সম্পৰ্কত বাস্তৱ সমস্যা সমাধানৰ পদক্ষেপ নলয়, তেতিয়াহ'লে কোচাছপন্থীসকল পুনৰ প্ৰয়োজন সাপেক্ষে হাতত বন্দুক তুলি ল'বলৈ বাধ্য হ'ব, আৰু তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ দায়ী হ'ব, এই কথাটো স্পষ্ট কৰিছোঁ। ঠিক আছে। BTR हालाम लाइमोनफोरनि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। ट्रान्सफर्म रुरल इन्डिया फाउन्डेसन NGOनि गेजेरजों BTR डेभेलपमेन्ट फेल'शिपआ मोनसे BTRआव बेकार जेंनाखौ सुस्रांनो फेल'शिप प्रग्रामनि थाखाय अनलाइन सोलिगासिनो दं। BTR गभ एडमिनिस्ट्रेसनजों लोगोसे खामानि मावफानो मोननाया गोसो गुदुं लाइमोनफोर आरो गोरों गोरा मानसिफोरनि थाखाय बेसेन गोसा सुबिदा। लोगोसेनो बेयो मोनसे BTRनि सिङाव थानाय सुबुंफोरनि समाजनि जेंनाफोरखौ सुस्रांनायनि मोनसे मोजां लामा। ब्लक लेभेलाव खामानि मावनाय, ओनसोलखौ जौगाहोनाय बिथिं एबा आयदाफोर जेरै एग्रिकालचार आरो सेरिकालचार लाइभलिहुड, एजुकेशन, स्किल डेभेलपमेन्ट, इमप्लयेबिलिटि, एन्टारप्रेन्योरशिप, फिसा आरो गिदिर कारखानाफोर, हेल्थ एन्ड निउट्रिसन, ड्रिंकिं वाटार एन्ड सेनिटेशन, बोथोर सोलायनायनि सायाव नोजोर होनाय बायदि बायदि।
बे फेल'शिप प्रग्रामा 3 बोसोरनि आरो बे प्रग्रामखौ लाग्रानो दान मोनसेयाव 20,000 दान बान्थाबो होनाय जागोन। नोंथांमोनहा बे प्रग्रामाव बाहागो लाफैनो हागोन आरो बिटिआरनि जौगाखांनायाव गावनिबो आखाइ होफानो हागोन। बे हाबाफारिनि थाखाय नोंथांमोनहा फैगौ 10 जानुवारि 2022 खालारसिम वेबसाइटनि गेजेरजों अनलाइन एप्लाइ खालामनो हागोन। अनलाइन खालामनो थाखाय गोसो गुदुं नोंथांमोना गाहायाव होनाय वेबसाइटआव अनलाइन खालामनो हागोन। खुलुमबाय। नै सफैलायबाय दुलाराय बर' फरायसा आफादनि थान्दै जखनथाया। दुलाराय बर' फरायसा आफादा खुंगा 54थि थान्दै सावरायमेलखौ गोजोनै खुंफुंनो कार्बि आंलं जिल्लानि लांहिं नोगोरनि हाजोआरि गोजोन फोथाराव थि खालामबाय। गासैबो हारि हारिसाफोरनिसिम बानजाय आफादनिफ्राय मोनसे फोसावनाय जादों। कार्बि आंलं जिल्लानि लांहिं नोगोरनि हाजोआरि फोथाराव 2022 मायथाइनि 2, 3, 4 आरो 5 फेब्रुआरि खालाराव जानो गोनां दुलाराय बर' फरायसा आफादनि 54थि थान्दै जखनथाय लोगोसे 49थि कार्बि आंलं जिल्ला दुलाराय बर' फरायसा आफादनि बोसोरारि जथुम्मायाव जायफोर बर' फालांगिरिफोरजों लोगोसे आसामनि जायखिजाया हारिनि फालांगिरिफोर जेरै बुक स्टल्स, टि स्टल्स, भेन्डर्स, हाउकार्स बायदिफोरजों लोगोसे बर'नि गाननाय जोमनाय, दख'ना, गामसा, आर'नाइ, टेक्सटाइल्सनि बायदि रोखोमनि जि जोम दिन्थिनाय आरो फाननायनि थाखाय गिदिरथार मोनसे एग्जिबिशन लानाय जादों। बेखायनो जायखिजाया गोसो गुदुं फालांगियारि बिथांमोनखौ फैगौ जानुवारि दाननि 20 खालारनि सिगां गाहायाव होनाय 86389111317896968903 जानबुं नङाव सिगांग्रो खौरां लाना गावनि मुं थंफोरखौ रेबथुमना लाहरखानायजों लोगोसे गोरोबथा खालामनो थाखाय खावलायहरनाय जाबाय। गोजोन्थों।